মই মানে ওলালোঁ দোকান যাবলৈ বুলি জপনাখন খুলি ল'লোঁ এইবাৰ। মানে এইটো ছিজনত পূৰা গৰু ছাগলী আহে, সেইকাৰণে জপনাখন মাৰি ল'লোঁ। এইটো হৈছে আমাৰ ঘৰ। ইয়াত মানুহ নতুনকৈ চাবলৈ গৈছিলোঁ। এইখনেই হৈছে আমাৰ বাগানখন। বৰ বেছি ডাঙৰ নহয়। দোকানখন একেভাগেই আছে, অলপ বনাই থৈ দিছোঁ, বাকীখিনি লগাবলৈ আছেই। কোনোবাই যদি নাক কাণ ফুটোৱাই ইয়াত ফুটাব পাৰিব মোৰ ওচৰত। সৰু ডাঙৰ সকলোৱে ফুটাব পাৰিব। এইটো হৈছে আমাৰ মেইন ৰোড, গৈ আছে এতিয়া। এইকেইখন হৈছে আমাৰ ঘৰৰ আগফালে থকা ডাঙৰ হাবিকেইখন। এইটো হৈছে চাম কঁঠাল, এইজোপা চাম কঁঠালৰ গছজোপা। এইজোপাক আমাৰ ইয়াত চয়া তামোল বুলি কয়। আপোনালোকৰ তাত কি কয় কমেণ্ট কৰি জনাব। পাই গ'লোহি দোকান। এইজনা আকৌ চাফাই অভিযানতহে ব্যস্ত। এইটো হৈছে দোকানৰ ভিতৰৰ দৃশ্য। মানে মই ল'বলৈ আহিছোঁ আলু। ঘৰত আলু শেষ হ'ল, সেইকাৰণে ল'লোঁ। যদি ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব। চেনেলটো ছাবস্ক্ৰাইব নকৰা যদি ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।